বৰপেটা লোকসভা সমষ্টিৰ অগ্ৰপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বিপুল ভোটত জয়লাভ। আজি কীৰ্তনপাৰাত বিজেপি মিত্ৰজোঁটৰ সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস। যোৱাকালি ঘোষণা কৰা লোকসভা নিৰ্বাচনত ৩ নং বৰপেটা সমষ্টিত NDA মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰে। ইণ্ডিয়া মিত্ৰজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিব্যায়নে 2,22,000 ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। অগ্ৰপ মিত্ৰজোঁটৰ প্ৰাৰ্থী 8,60,113টা ভোট লাভ কৰি 2,22,000 ভোটৰ ব্যৱধানত জয়লাভ কৰে। ফণীভূষণ চৌধুৰী এই বৃহৎ জয়ৰ আনন্দ উল্লাসত মতলীয়া হৈ পৰিছে বঙাইগাঁও জিলাৰ বিজেপি আৰু অগ্ৰপ দলৰ সমৰ্থকসকলে। আজি অগ্ৰপ আৰু বিজেপিৰ সমৰ্থকে আনন্দিত হৈ শোভাযাত্ৰা কৰি বিজয় উৎসৱ পালন কৰে। কীৰ্তনপাৰা বজাৰৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰি দেউতাৰী হালধিবাৰী কীৰ্তনপাৰা দ্বিতীয় খণ্ড হৈ পুনৰ কীৰ্তনপাৰা বজাৰলৈ ঘূৰি আহে। भारत माता की भारत माता की হয় আপোনালোকে জানে যে বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটে দুটা টাৰ্ম আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ হৈ গ'ল, কিন্তু আমি বিজয় সাব্যস্ত কৰিব পৰা নাছিলোঁ। এইবাৰ যিহেতু বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয় শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বিপুল ভোটত তাক বিজয় সাব্যস্ত কৰিছে। সেইটো লৈ আমি কীৰ্তনপাৰাবাসী ৰাইজে বিশেষ আনন্দিত কৰি আছোঁ। আমি এতিয়া কথা হ'ল যে আমাৰ প্ৰাৰ্থী যেহেতু জিকিছে, বৰপেটা সমষ্টিৰ ৰাইজে আমাক মেণ্ডেট দিছে, গতিকে কথা হ'ল আমাৰ 10 বছৰ চৰকাৰ হৈ গ'ল, আমি যেহেতু বৰপেটা সমষ্টিত আমাৰ জিকিব পৰা নাছিলোঁ। আমি এইবাৰ যেহেতু জিকিছোঁ, আমি কথাতে নকওঁ, কামতে আমি অলপ দেখাই দিম আমি কি কৰিব পাৰোঁ। কথাত ক'লেতো বহুতেই কোৱা যায়, কথাত আমি নকওঁ, কামত অলপ দেখাম। আৰু আপোনালোকে ফণীভূষণ চৌধুৰী ডাঙৰীয়া সম্বন্ধে জানে, বঙাইগাঁও সমষ্টিত তেখেতে 8বাৰকৈ কণ্টিনিউ বিধায়ক হৈ আছিল। সেইজন ব্যক্তিকে এইবাৰ আমাৰ মিত্ৰজোঁটৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। যিহেতু বৰপেটাবাসী ৰাইজে তেখেতক বিজয় সাব্যস্ত কৰিছে, তে আমি ৰাইজৰ আশীৰ্বাদ লৈ কেনেকৈ আমি আগবাঢ়ি যাব পাৰিম সন্মুখৰ দিনত চিন্তা চৰ্চা কৰিম। কংগ্ৰেছেতো আপোনালোকে জানে, কংগ্ৰেছে কথাতহে ডাঙৰ কয়, কামত কি ৰেজাল্ট আছে আপোনালোকে জানে। দুটা টাৰ্ম এই বৰপেটা লোকসভা সমষ্টিত দীৰ্ঘদিন কংগ্ৰেছে শাসন কৰিছে। মই দেখাত কীৰ্তনপাৰা এলেকাত একটা MPLAD ফাণ্ডৰ কোনো কাম নাই। যদি কংগ্ৰেছী বন্ধুসকলে দেখাব পাৰে যে কীৰ্তনপাৰা এখন MPLAD ফাণ্ডৰ কোনো এটা কাম আমি কৰিছোঁ, আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আমি মুখতে নকওঁ, যিহেতু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বিজয় সাব্যস্ত কৰিছে, আমি কামতে আপোনালোকৰ আগত বা ৰাইজক আমি দেখাম যে আমি কি কৰিছোঁ, কামত দেখাম, আমি মুখত নকওঁ। একদম অনুভৱ এনেকুৱা কোৱা নাযায়। আমি এতিয়ালৈকে বৰপেটা সমষ্টিত আমি বিজয় সাব্যস্ত কৰিব পৰা নাছিলোঁ। এইবাৰ যিহেতু আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বিজয় সাব্যস্ত কৰিছে, আপোনালোকে দেখা পাইছে ৰাইজ কেনেকৈ নিজাববীয়াকৈ ওলাই আহিছে। আমি ৰাইজক কণ্ট্ৰল কৰিব পৰা নাই, এনেকুৱাকৈ সন্তুষ্ট হৈছে। আমি একদম আৰু আপোনালোকে চাই থাকক, 2-1 দিনৰ ভিতৰত তৃতীয়বাৰৰ কাৰণে মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰি আছে।